No. Hey, আহিলে না ফোনটো? এই অচিনাকি নাম্বাৰ আজিও দিগদাৰ কৰব। হেল্ল' LIC এজেণ্ট মাইকেল। কোনি কৈছিনো? কওকচোন। কিবা ফোন মাৰিলাক? LIC খোলে যদি ভাল স্কিম আছিল। কেনাই হান মানে একদম ফাটাফাটি স্কিম আছে। ধৰি লওক আপুনি মোৰ তাত এটা LIC খুলিলাক 5 লাখ টকাৰ, আৰু তাৰে পিছতে ধৰি লওক আপোনাৰ এটা হাগা হ'ল। লগে লগে মই ডাক্তৰ প্লাছ ঔষধ লৈ আপোনাৰ তাত হাজিৰ। আকৌ এবাৰ আপুনি কথাটো উল্টাকে ভাবি লওক। ধৰি লওক আপুনি তিৰিটোৰ এটা ইঞ্চুৰ খুলিলাক 3 লাখ টকাৰ। 30 মানুহৰ কাৰণেতো ডাবল প্ৰফিট। মানে ধৰক এইবাৰ আপোনাৰ তিৰিটোৰ হাগা হ'ল বা বমিয়ে হ'ল, মোক খবৰ দিয়ক। মই আধা ঘণ্টাত ডাক্তৰলৈ হাজিৰ হৈ যাম আপোনাৰ তাত। আৰু 30 মানুহৰ বমিৰ কথাটো আপুনি জানেই, নানানটা বস্তু খায়, সেইকাৰণেও বমি হ'ব পাৰে। আৰু আনফালে 30 মানুহৰ কিয় বমি হয় সেইটো কথাটো আপুনি জানেই। হেনা হলেতো তিৰিটোৰ গোটাই 9 মাহৰ মেডিকেলৰ খৰচা ফ্ৰী। এতিয়া বুজলাক না LIC খুলিলে কিমান সুবিধা হবে? কি হ'ল? তাকেতো কি কৰোঁ এতিয়া? আপোনাৰ লগত টাকাৰ লাগি যাই থাকোঁ এতিয়া। কি হ'ল? তেৰি কি কয়? গৰু গাড়ীৰ ইঞ্চুৰ? আপনি কি মোক জহা মাল্লা বুলি ভাবছে নেকি? গৰু গাড়ীৰ ইঞ্চুৰো কৰে কোনবাই? তেৰি মই মানুহৰে ইঞ্চুৰ কৰোঁ। এতিয়া কি কৰিম? আপোনাৰে এটা খুলি দিওঁ। তেৰি তই ইমান বেয়াকে কিয় কয়? ইঞ্চুৰ খুলিলে কিবা মৰাণক মাতা হয় নেকি? তিৰিটোৰে এটা খুলি দিওঁ। চলি পলি যদি কেতিয়াবা হয় অন্তত মেডিকেল বেনিফিটো পাব। আৰু 30 মৰি গেলেতো আপুনি লাল হৈ গেল, তেতিয়াতো আপুনি পতিত নাথকে একদম কৰৰপতিত পৰিণত হৈ যাব। 1000টা 30 বিয়া কৰিব পাৰিব আপুনি। চুপ! তেৰি ইমান বয়াকে কিয় গালি দিয়ে হে? মই বিয়া কৰিলেতো ইঞ্চুৰ খুলি থলোই হয়। মই বিয়াই কৰা নাই না। এটা কাম কৰি নেদেখে নহ'লে, যদি আপোনাৰ ঘৰত অলপ বয়া হোৱা আপি আছে, ছেকেণ্ড হেণ্ড হ'লেও হ'ব। যদি আছে মোৰ তাত নেদেখিয়া। আপোনাৰো পাপ কাটা গেল, মোৰো বিয়াখন হ'ল না। কি কয় শহুৰ দেউতা? কাটলাকে বা কি গালি দিছে? তেৰি আজিও যাত্ৰা নবই কিজানি, এংকেই যাব দিনটো। তন্ধে বহ, মই যাওঁ দে।